কিছুমান কাহিনী উভতি আহে ন্যায় বিচাৰি। এই কাহিনীও যেন ব্যতিক্ৰম নাছিল। শশাংক, যি এতিয়াও হৈ আছিল আটাইৰে বাবে ৰহস্য। কেতিয়াবা এটা ৰহস্য উদ্ঘাটন কৰিবলৈ যাওঁতে খোল খাই অন্য এটা ৰহস্য। আহক আমি আগবাঢ়ো ইয়াৰ পৰৱৰ্তী কাহিনীলৈ। আপোনালোকে চাই আছে ষ্টৰীস্কেপ ষ্টুডিঅ'ছ, মোৰ অৰ্থাৎ জ্যোতিষ্মান শৰ্মাৰ সৈতে, আৰু আপোনালোকে শুনি আছে সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত ছৈয়দ আব্দুল মালিক দেৱৰ প্ৰসিদ্ধ উপন্যাস অঘৰী আত্মাৰ কাহিনী। ভাত খাই থাকোঁতে নিৰঞ্জনে চমুকৈ অপৰাগ শশাংকৰ বিষয়ে ক'লে। একালৰ অসমৰ মন্ত্ৰী মন্মথ চৌধুৰীৰ সৰু পুতেক শশাংক চৌধুৰী। মন্মথ চৌধুৰী একাধাৰে ভালেমান বছৰ মন্ত্ৰী আছিল। মানুহজন বৰ বুদ্ধিয়ক আছিল। মন্ত্ৰী থকা কালছোৱাৰ ভিতৰতে অজস্ৰ টকা পইচা আৰু ধন সম্পত্তি কৰিছিল। 3খন চাহ বাগিচা কিনিছিল, বেংকৰ লাখটকীয়া শ্বেয়াৰ কিনিছিল, বহুত মাটি কিনিছিল আৰু পৰি থকা চৰকাৰী মাটি নিজৰ নামত লগাই লৈছিল। আগৰ কালৰ ৰজাৰ খিতাপ আৰু প্ৰতিপত্তিৰে মন্মথ চৌধুৰীয়ে মন্ত্ৰিত্ব কৰিছিল। তেওঁ 2গৰাকী বিয়া কৰাইছিল। প্ৰথমগৰাকীৰ এজনী ছোৱালী আৰু 3জন ল'ৰা হৈছিল, আৰু দ্বিতীয়গৰাকীৰ এজনী ছোৱালী আৰু এজন ল'ৰা হৈছিল। শশাংকই আছিল মন্মথ চৌধুৰীৰ সৰ্বকনিষ্ঠ পুত্ৰ সন্তান। সৰুৰে পৰা শশাংক অলপ অন্য ধৰণৰ আছিল। কোনো এক অজ্ঞাত কাৰণত শশাংকই দেউতাকক ভাল নাপাইছিল। শ্বিলং গুৱাহাটী ক'তো নাথাকি শশাংক আছিল তেজপুৰৰ এজন মোমায়েকৰ ঘৰত। এইজন মোমায়েকৰ অৱস্থা ভাল নাছিল। তেওঁ এখন ইউৰোপীয় চাহ বাগিচাৰ সৰু কেৰাণী আছিল। সাধাৰণভাৱে চলিছিল। শশাংক তেওঁলোকৰ ঘৰতে আছিল। পঢ়া শুনাত শশাংক চোকা আছিল, কিন্তু নিয়মমতে পঢ়া শুনা নকৰিছিল। এইবাবে স্কুলত শাস্তি তিৰস্কাৰো ভুগিবলগীয়া হৈছিল। মন্ত্ৰীৰ ল'ৰা বুলি শিক্ষকসকলে বেলেগ বিবেচনা কৰাৰ প্ৰয়োজনবোধ নকৰিছিল। তেতিয়া শিক্ষাৰ্থীৰ এটাই পৰিচয় আছিল ছাত্ৰ। শশাংকই কিন্তু প্ৰমোশ্যন প্ৰতি বছৰ নিয়মমতেই পাইছিল। শশাংক আছিল নামকৰা ফুটবল খেলুৱৈ। ৰাইট বেকত খেলিছিল, আৰু যিখন খেলত শশাংকই খেলিছিল সেই খেলত শশাংকৰ পক্ষ কোনোদিন নেহাৰিছিল। তেতিয়াৰ পৰাই শশাংকৰ চৰিত্ৰৰ এটা দিশ স্পষ্ট হৈ পৰিছিল। শশাংক বৰ খোলাখুলি মনৰ স্পৰ্টছমেন স্পিৰিটৰ ল'ৰা আছিল। অতিশয় নিৰ্ভীক, স্পষ্টবাদী, সাহসী আৰু নিজৰ মতত দৃঢ়। নিৰঞ্জনৰ লগত চিনাকি আৰু আত্মীয়তা গঢ়ি উঠাৰ ক্ষেত্ৰ অৱশ্যে খেলপথাৰ নাছিল। নিৰঞ্জন খেলুৱৈ নাছিল, আছিল ভাল ছাত্ৰ। চোকা, মেধাৱী, অধ্যয়নপ্ৰিয়, কিন্তু কিছু উদাসীন। নিৰঞ্জনৰ দেউতাক আছিল স্কুল মাষ্টৰ। অৱস্থা সিমান স্বচ্ছল নাছিল। স্কুলত কাম কৰাৰ উপৰি টিউচন আদি কৰি কষ্টেৰে পৰিয়াল পুহিছিল। কিন্তু তেওঁ বৰ আদৰ্শবাদী আছিল আৰু 1942 চনৰ আন্দোলনত চাকৰি এৰি দেশৰ মুক্তি সংগ্ৰামত জঁপিয়াই পৰিছিল। ফলত পৰিয়ালটো চৰম আৰ্থিক অনাটনত পৰিছিল। নিৰঞ্জন তেতিয়া স্কুলৰ ছাত্ৰ আছিল। এনে দিনতে শশাংকৰ লগত নিৰঞ্জনৰ পৰিচয় আৰু আত্মীয়তা গঢ়ি উঠিছিল। প্ৰকৃততে কিন্তু দুয়োৰে মাজত দেখা মেলাই আকৃতিয়ে প্ৰকৃতিয়ে মিল অতি কমেই আছিল। শশাংক ওখ আৰু লাহী, নিৰঞ্জন চাপৰ আৰু কিছু শকত। নিৰঞ্জনৰ ৰাপ লিখা পঢ়াত, শশাংকৰ খেল ধেমালিত। শশাংক অলপ হৈচৈ আৰু খেয়ালী। ৰহমান মাষ্টৰৰ ভাষাত ইডিঅ'চিনক্ৰেটিক আৰু আনপ্ৰেডিক্টেবল। নিৰঞ্জন উদাসীন, ধীৰ আৰু আদৰ্শবাদী। তথাপি স্কুলত একেলগে পঢ়ি থকাৰ দিনত দুয়োৰে বৰ ঘনিষ্ঠ আৰু অকৃত্ৰিম বন্ধুত্ব আছিল। এটা কথাত দুয়োৰে মিল আছিল, দুয়ো আছিল নিজ নিজ মতত দৃঢ় আৰু আকুৰগোজ। নিজৰ মত প্ৰতিপন্ন কৰিবৰ কাৰণে যুক্তি তৰ্কত হাৰ মানিবলৈ এজনো প্ৰস্তুত নাছিল। আৰু কেতিয়াবা কোনো বিষয় লৈ এনে তৰ্কবাদ চলি থকাৰ সময়ত অন্যান্য তেওঁলোকৰ কাজিয়া লগা বুলিহে ভাবিছিল।
শশাংকৰ কথা আজিলৈকে নিৰঞ্জনে অপৰাৰ আগত কিয় এবাৰো উলিওৱা নাছিল? সেই কথা জানিবলৈ অপৰাৰ কৌতূহল হৈছিল যদিও সেই প্ৰশ্ন এতিয়াই তেওঁ নকৰিলে। কিন্তু অপৰা এই কথাও ভাবিলে যে এনে এজন বাল্যবন্ধুৰ কথা সম্পূৰ্ণ পাহৰি আছিল বুলি নিৰঞ্জনে ক'লেও তেওঁ বিশ্বাস কৰিব নোৱাৰিব। অপৰাৰ পৰা শশাংকৰ কথা সম্পূৰ্ণ লুকুৱাই ৰখাত কিবা কাৰণ থাকিব পাৰে বুলি তেওঁ নেভাবিলে। অপৰাই মাথোন ক'লে, আজি চৌধুৰীক আমাৰ ঘৰত ৰাখিব পাৰিম, কিন্তু নেথাকো বুলিলে ৰাখিব পৰাৰ কোনো আশা নাই। চৌধুৰী বৰ একাচেকা। মোৰ অলপ কাম আছে, ওলাই যাম। তেওঁ যদি আহে তুমি থাকিবলৈ ক'বা। থাকো বুলিলে তুমি ক'লেও থাকিব। কিছুপৰৰ মূৰত নিৰঞ্জন ওলাই গ'ল। অপৰাই শশাংকৰ কাৰণে বাট চাই থাকিল। কিন্তু শশাংক আহি ওলালহি গধূলিৰ পিছত, যেতিয়া তেওঁ ঘূৰি অহাৰ আশা অপৰাই এৰি দিছিল। এইবাৰ শশাংকই গাড়ীখন চোতাললৈকে সুমুৱাই আনিলে। শশাংকক অহা দেখি অপৰা অকাৰণতে কিছু ব্যস্ত হৈ পৰিল। তেওঁ ঘৰৰ লাইটবোৰ জ্বলাই দিলে আৰু খৰখেদা কৰি আগফাললৈ ওলাই আহিল। নিজ মনে শশাংক ভিতৰ সোমাই আহিল। এবাৰ তেওঁৰ মুখলৈ চাই অপৰাই ক'লে, আপুনি ইমান পৰ ক'ত কৰিলে? মই বাট চাই ভাগৰি গ'লোঁ। এই কাহিনীৰ শেষ ইয়াতেই হোৱা নাই। এই কাহিনী আৰু আছে। শশাংক নিৰঞ্জনৰ বাল্যকালৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু, যাৰ বিষয়ে অজ্ঞাত আছিল অপৰা। ইমান বছৰে অপৰাৰ পৰা কিবা যেন লুকুৱাই ৰাখিছিল নিৰঞ্জনে। ইমান ঘনিষ্ঠ বন্ধু হোৱা স্বত্তেও এবাৰলৈও অপৰাৰ আগত প্ৰকাশ কৰা নাছিল শশাংকৰ কথা। শশাংকই হঠাৎ আহি উলিওৱা এই ঘটনাটো সাধাৰণ নাছিল। ইয়াতো লুকাই আছিল এটা গভীৰ ৰহস্য। এই ৰহস্যনো কি? আটাইবোৰ আমি জানিম ইয়াৰ পৰৱৰ্তী খণ্ডত। গতিকে আজিলৈ ইমানেই। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা ৰাখিলোঁ এই যি আমাৰ এইটো ছিৰিজ চলি আছে, এই ছিৰিজটোত সকলোৱে ভাল পাইছে আৰু ইয়াৰ পৰৱৰ্তী খণ্ডসমূহ উপভোগ কৰিব। ধন্যবাদ।